আজি 23 জানুৱাৰী আজি নেতাজী সুভাষ চন্দ্ৰ বসুদেৱৰ জন্মদিন এই 126তম নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিন উপলক্ষে আমি তেওঁৰ বিষয়ে কেইটামান ফেক্ট শুনিম আমি সমগ্ৰ ভাৰতবৰ্ষতে তেওঁৰ জন্মদিনটো পৰাক্ৰম দিৱস হিচাপে পালন কৰোঁ তেওঁ এজন ব্ৰিলিয়েণ্ট ষ্টুডেণ্ট আছিল তেওঁ 1918 চনতে গ্ৰেজুৱেশ্যন পাছ কৰি 1919 চনতে ইণ্ডিয়ান সিভিল সাৰ্ভিস এক্সামিনেশ্যন পাছ কৰিছিল সেই সময়ত ইণ্ডিয়ান সিভিল সাৰ্ভিস এক্সামিনেশ্যনটো বৰ টাফ এক্সাম আছিল কিন্তু তেওঁ সেই এক্সামিনেশ্যনত 4th পজিশন পাইছিল আমি সবে জয় হিন্দ শব্দটো কওঁ আমি এই জয় হিন্দ শব্দটো বহুত ক্ষেত্ৰত প্ৰয়োগ কৰোঁ কিন্তু এই জয় হিন্দ শব্দটো কোনে কয়েন কৰিছিল জানেনে এই জয় হিন্দ শব্দটো কয়েন কৰিছিল আমাৰ সবৰে প্ৰিয় নেতাজী সুভাষ চন্দ্ৰ বসু দেৱে 1921 চনৰ পৰা 1941 চনলৈকে এই 20 বছৰ সময়ত ব্ৰিটিছ গভৰ্ণমেণ্টে নেতাজী সুভাষ চন্দ্ৰ বসুদেৱক 11 বাৰকৈ বন্দী কৰে 11 বাৰকৈ তেওঁক ইমপ্ৰিজনমেণ্ট কৰে এই ভিডিঅ'টো যদি আপোনাক ভাল লাগি থাকে নিশ্চয়কৈ শ্বেয়াৰ কৰি দিব ধন্যবাদ জয় অসম